পাঠ নং 1 পাঠৰ নাম খাদ্য আমি ক'ৰ পৰা পাওঁ। খাদ্য ভিন্নতা। সকলো প্ৰাণীয়ে জীয়াই থাকিবলৈ খাদ্য খায়। আমিও ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে বিভিন্ন ধৰণৰ খাদ্য খাওঁ, যেনে ভাত, ৰুটি, ফল-মূল ইত্যাদি খাওঁ। খাদ্য সামগ্ৰী আৰু ইয়াৰ উৎসসমূহ। খাদ্য সামগ্ৰীৰ উৎস বুলি ক'লে আমি খাদ্য ক'ৰ পৰা পাওঁ তাকে বুজা যায়। খাদ্য সামগ্ৰীৰ কিছুমান উৎস আমি সহজেই ধাৰণা কৰিব পাৰোঁ। কিছুমান খাদ্য সামগ্ৰীৰ বাবে আমি খেতি কৰোঁ, যেনে ধান খেতি, ঘেঁহু খেতি, আৰু শাক-পাচলিৰ খেতি ইত্যাদি। ঠিক একেদৰে গাখীৰ, কণী, মাছ, মাংস আদি আমি প্ৰাণীৰ পৰা পাওঁ। গাখীৰ, কণী, মাছ, মাংস। খাদ্য হিচাপে উদ্ভিদৰ অংশ আৰু প্ৰাণীৰ পৰা উৎপাদিত বস্তু। উদ্ভিদ হৈছে আমাৰ খাদ্যৰ এবিধ উৎস। আমি আমাৰ খাদ্যৰ প্ৰায় সকলোবোৰ সামগ্ৰীয়ে উদ্ভিদৰ পৰা পাওঁ। আমি বহুতো শাকজাতীয় খাদ্য খাওঁ। কেতিয়াবা আমি উদ্ভিদৰ মূল বা শিপা, কেতিয়াবা কাণ্ড, আনকি ফুলো খাদ্য হিচাপে খাওঁ। কিছুমান উদ্ভিদৰ 2 বা ততোধিক অংশ খোৱাৰ উপযোগী হয়, যেনে সৰিয়হ গছৰ বীজবোৰে আমাক তেল দিয়ে আৰু পাতবোৰ আমি শাক হিচাপে খাওঁ। একেদৰে কলগছৰ বিভিন্ন অংশ আমি খাদ্য হিচাপে খাওঁ। এইবোৰৰ উপৰিও আমি ৰঙালাও, আলু, সয়াবিন ইত্যাদি উদ্ভিদৰ পৰা পাওঁ। ঠিক একেদৰে প্ৰাণীৰ পৰাও আমি বহুতো খাদ্য সামগ্ৰী পাওঁ। গৰু, ম'হ আদিৰ পৰা গাখীৰ পাওঁ, কুকুৰা, হাঁহৰ পৰা কণী আৰু মাংস পাওঁ, মৌ-মাখিৰ পৰা মৌ-ৰস আদি পাওঁ। প্ৰাণীবোৰে বাৰু কি খায়? আমি সচৰাচৰ বিভিন্ন ধৰণৰ প্ৰাণী দেখিবলৈ পাওঁ আৰু তাৰে বহুতো প্ৰাণী আমি চিনি পাওঁ, যেনে কুকুৰ, মেকুৰী, গৰু, ছাগলী, বাঘ, সিংহ। আমি এতিয়া এই প্ৰাণীবোৰে কি খায় সেই বিষয়ে আলোচনা কৰিম। আমি ঘৰত কুকুৰ, মেকুৰী, হাঁহ, কুকুৰা, গৰু, ছাগলী আদিৰ দৰে প্ৰাণীবোৰ পালন কৰোঁ। এই প্ৰাণীবোৰৰ কিছুমানে উদ্ভিদ, ঘাঁহ-বন আদি খায়, আন কিছুমানে আকৌ মাছ, মাংস আদি খায়। আনহাতে কিছুমান প্ৰাণীয়ে দুয়োবিধেই খায়। যিবোৰ প্ৰাণীয়ে কেৱল উদ্ভিদ বা উদ্ভিদজাত সামগ্ৰী খায় সেইবোৰক তৃণভোজী প্ৰাণী বুলি কোৱা হয়, যেনে গৰু, ম'হ, ছাগলী আদি। যিবোৰ প্ৰাণীয়ে আন প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে সেইবোৰ প্ৰাণীক মাংসভোজী প্ৰাণী বুলি কোৱা হয়, যেনে বাঘ, সিংহ আদি। আকৌ কিছুমান প্ৰাণী দুয়োবিধেই খাদ্য হিচাপে গ্ৰহণ কৰে,
সেইবোৰ প্ৰাণীক সৰ্বভোজী প্ৰাণী বুলি কোৱা হয়, যেনে কুকুৰ, মেকুৰী, মানুহ আদি। পাঠটিৰ সাৰাংশ। ভাৰতৰ বিভিন্ন অঞ্চলত খোৱা খাদ্যৰ ভিন্নতা দেখা যায়। আমাৰ খাদ্যৰ প্ৰধান উৎসবোৰ হ'ল উদ্ভিদ আৰু প্ৰাণী। যিবোৰ প্ৰাণীয়ে কেৱল উদ্ভিদ বা উদ্ভিদজাত সামগ্ৰী খায়, সেইবোৰক তৃণভোজী প্ৰাণী বুলি কোৱা হয়। যিবোৰ প্ৰাণীয়ে আন প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে, সেইবোৰ প্ৰাণীক মাংসভোজী প্ৰাণী বুলি কোৱা হয়। আকৌ কিছুমান প্ৰাণীয়ে দুয়োবিধেই খাদ্য হিচাপে গ্ৰহণ কৰে, সেইবোৰ প্ৰাণীক সৰ্বভোজী প্ৰাণী বুলি কোৱা হয়। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট পাবলৈ বেল আইকনটো টিপিবলৈ নাপাহৰিব।